নমস্কাৰ মোৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকক দশম মান শ্ৰেণীৰ অনুশীলনী 3.2 প্ৰতিস্থাপন পদ্ধতিৰে তলৰ ৰৈখিক সমীকৰণবোৰ সমাধান কৰাখিনি মই তোমালোকক কৰি দেখাম আৰু তোমালোকে মন দি ভালদৰে চাই থাকিবা এবাৰ বুজি নাপালে দুবাৰ তিনিবাৰ তোমালোকে ভিডিঅটো চাই লবা এতিয়া প্ৰথমতে তোমালোকে চোৱা কেনেদৰেনো প্ৰতিস্থাপন পদ্ধতিৰে সমীকৰণবিলাক সমাধান কৰে তো চাই লোৱা প্ৰথম আমাৰ সমীকৰণ 1 টো আছিল x + y = 14 আৰু ইফালে আছিল x - y = 4 এতিয়া কি কৰিবা x + y = 14 ইয়াৰ পৰা তুমি x ৰ মান উলিয়াব নোৱাৰা y ৰ মান ল'ব নোৱাৰা গতিকে ইয়াক আমি কি দিম সমীকৰণ 1 নামেৰে দি দিম তাৰপিছত আছিল x - y = 4 ইয়াৰ পৰা আমি x উলিয়াব নোৱাৰো y উলিয়াব নোৱাৰো গতিকে ইয়াক আমি নাম দি দিম সমীকৰণ 2 ঠিক আছে এখনলৈকে ফাৰ্স্ট এন্ড সেকেন্ড স্টেপ হৈ গ'ল এটা থাৰ্ড স্টেপত আমি কি কৰিম থাৰ্ড স্টেপটোত আমি কৰিব লাগিব যিকোনো এটা সমীকৰণ লৈ লবা হয়তো 1 ল'ব পৰা 2 ল'ব পৰা আমি প্ৰথমতে লম জিনিবা সমীকৰণ 1 টো এতিয়া আমি লিখিম সমীকৰণ 1 ৰ পৰা সমীকৰণ 1 ৰ পৰা সমীকৰণ 1 টোত কি আছিল হেতু আমি পাতি লম x + y = 14 এটো আমি পাতি লম x + y = 14 এটো সমীকৰণ 1 আছিল হয়নে ইয়াৰ পৰা যিকোনো এটা চলক তোমালোকে বাওঁফালে ৰাখি দিবা বাওঁফালে মানে অৰ্থাৎ তোমালোকৰ বাওঁহাতে থকা সাইডটো এতিয়া বাওঁহাতে কি থাকিব যিকোনো এটা চলক ৰাখিব পাৰা হয়তো x ৰাখিব পাৰা y ৰাখিব মই ধৰি লোৱা যেনিবা x টো ৰাখি দিলো এতিয়া এই y টো তোমালোকে সোঁফালে লৈ যাবা খুবলে অৰ্থাৎ মানে সমান চিনৰ ইফালে লৈ যাবা সমান চিনৰ ইফালে গুছি গলে চিনডাল কি হৈ যায় খলনি হয় এটো প্লাস আছে ইফালে আহিলে মাইনাস ইয়াত y আছিল নাই এই y টো ইফালে আমি লৈ গলো ইয়াত প্লাসত আছিল সমানৰ ইফালে গলে খলনি হৈ যায় চিনডাল প্লাসত থাকিলে ইফালে উল্টা হৈ গলে মাইনাস y হৈ গল হলনে এতিয়া আমি কি কৰিম ইয়াৰ পৰা আমাৰ x টো নোলালে সেই কাৰণে আমি সমীকৰণ ইয়াত আমি 3 বুলি নাম দি দিলো সমীকৰণ 3 এতিয়া আমি যেটো x ৰ মান পালো x ৰ মান পাইছো যেটো 14 - y এইটো আমি 2 নম্বৰ সমীকৰণত বহাই দিম এই x ৰ মানটো আমি 2 নম্বৰ সমীকৰণটোত বহাই দিম x ৰ মান 2ত বহুৱাই পাও বুলি তোমালোকে লিখি লবা 2ত বহুৱাই পাও x ৰ মান 2ত বহুৱাই পাও এটা 2 টো কি আছিল x - y = 4 হয়নে এটো পাতি ললা 2 নম্বৰ সমীকৰণত বহা একাৰণে 2 নম্বৰ সমীকৰণটো পাতি ললো এটা যত x আছিল এটো x আছে নাই x ৰ মানটো এতিয়া উলিয়াই থোৱা আছে 14 - y এটো x ৰ জাগাত বহাই দিবা x ৰ জাগাত বহাই দিবা 14 - y এফালে কি আছিল -y টো আছিল লগত হল সমান দি পেলা আমি 4 টো আছিল 4 টো বহাই ললো এতিয়া চোৱা -y এটো 1y দুটা মাইনাসে কি হয়নো প্লাস হয় গটিকে 2y হ'ব 1y লগত 1y যদি প্লাস কৰো 2y আৰু আমাৰ দুটাতে যেহেতু মাইনাস আছে মাইনাস ডাল আহি যাব এতিয়া সংখ্যাৰ ফালে সংখ্যা লৈ যাও ইফালে আছে 4 আৰু ইফালে আছে 14 টো এটা প্লাসত আছে ইটো সাইডে যদি লৈ যাও চিন বিলাক খলনি হৈ যায় ইটো প্লাসত থাকিলে ইফালে আহিলে মাইনাস 14 হৈ গল -14 হোৱাৰ পিছত আমি কি কৰিম চোৱা এটো -2y টো আছে এতিয়া মাইনাস ইয়াৰ আগত প্লাস ইয়াত মাইনাসে প্লাসে কি হয় -14 ৰ পৰা 4 যদি মাইনাস কৰি দিও কিমান হ'ব 10 আহিব আৰু ডাঙৰ আগত থকা ডাঙৰ সংখ্যাটোৰ আগত থকা চিনডাল আহিব ডাঙৰ সংখ্যা কোনটো 4 নে 14 টো ডাঙৰ 14 টো আগত কি আছে মাইনাস কিমতে মাইনাস ডাল আহি যাব এতিয়া তোমালোকে জানা যেন দুই ফালে যদি মাইনাস থাকে সদায় মাইনাস চিনডাল কি হয় গুছি যায় এফালে মাইনাস ডাল হয় এটা মাইনাস ডাল কটা গল কৰি ইয়াত কি থাকি গল 2y = 10 এতিয়া শুনা y মানটো উলিয়াব লাগিব গটিকে 2 টো y লগত কি হৈছে পূৰণটো যদি এফালে পূৰণ হৈ থাকে আমি সমানৰ ইফালে লৈ গলে কি হৈ যায় হৰণ হৈ যায় এটা 2 টো হৰণ হৈ গুছি আহিলে এটা 2 এ 10ক হৰণ কৰিব পাৰি হৰণ কৰিলে কি পাম 2 এ 10ক 5 গটিকে আমি পাই গলো y ৰ মান 5 আমাৰ চিন্তা নাই y ৰ মান আমি পাই গলো 5 নেক্সট স্টেপত আমি কৰিব লাগিব এতিয়া y ৰ মান যেটো পালো y ৰ মান যেটো 3 নম্বৰ সমীকৰণ লৈছিলা 3 নম্বৰ সমীকৰণত বহাই দিবা y ৰ মান 3ত বহুৱাই পাও y ৰ মান
3 বহুৱাই পাওঁ এতিয়া 3 নম্বৰ সমীকৰণটো কি আছিল চোৱা x equal 14 minus y এটো পাতি লবা x equal 14 minus y হল নে এটো পাতি ললা 3 নম্বৰ সমীকৰণটো এতিয়া যত y এর মান আছে কাৰণ y এর মান দিয়া লিখি দিছো ন y এর মান 3 বহুৱাই পাওঁ গতিকে y এর মানটো কি আছিল 5 5 ওলালে গতিকে y জেগাত আমি 5 টো বহাই দিম এই 5 টো বহাই দিলো এটা 14 এর লগত মাইনাস আছে 5 গতিকে এটো মাইনাস কৰি দিম 14 এৰ 5 মাইনাস কৰিলে কি হ'ব 9 এটা তোমালোকে চোৱাচোন x এর মান ওলালে y এর মান ওলালে গতিকে অঙ্কটো আমাৰ সমাধান হৈ গল এটা লাস্টত লিখি দিবা x equal 9 y equal 5 এটোৱে আছিল আমাৰ প্ৰথম নম্বৰ অঙ্কটো তোমালোকে ধুনিয়াকৈ বুজি পালা বুজি নাপালে বাৰে বাৰে চাবা ধুনিয়াকৈ বুজি পাই যাবা এতিয়া আমি দ্বিতীয় সমীকৰণটো সমাধান কৰিম এটা চোৱা কি আছে s - t equal 3 এফালে আছে s by 3 plus t by 2 equal 6 আমি সমীকৰণটোৰ পৰা ইয়াৰ পৰা আমি s আৰু t মানটো উলিয়াব লাগিব গতিকে চোৱা এতিয়া কেনে কৰিম এটা তোমালোকে প্ৰথম কোৱেশ্যনটোৰ পৰা গম পাইছা কেনেদৰে প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰে কিন্তু এতিয়া দ্বিতীয় নম্বৰটো আমাৰ বেলেগ আছে অলপ প্ৰথমটোতকৈ অলপ বেলেগ কাৰণ দ্বিতীয়টোত আছে ভগ্নাংশৰ ৰূপত গতিকে ভগ্নাংশৰ ৰূপত কেনেদৰেনো প্ৰতিস্থাপন পদ্ধতি কৰে আমি চাওঁ আহা প্ৰথমটোতো নাই প্ৰথমটোত কোনো ভগ্নাংশ নাই গতিকে s - t equal 3 এটো হৈছে আমি দি দিম কাৰণ এটো আমাৰ এটা আছে s - t equal 3 এটো এক নম্বৰ সমীকৰণ দি দিম যে দ্বিতীয়তে আমাৰ যেটো আছিল সমীকৰণ s by 3 plus t by 2 equal 6 চোৱা এটো এতিয়া আমাৰ আছে কিহত ভগ্নাংশত আছে গতিকে ভগ্নাংশত থাকিলে তোমালোকে ভগ্নাংশৰ পৰা আমি লৈ যাম সৰললৈ দেখো ভগ্নাংশত আছে ভগ্নাংশত থাকিলে তোমালোকে কি কৰিবা ভগ্নাংশত থাকিলে তোমালোকে কি কৰিবা যেটো ভগ্নাংশত আছে ভগ্নাংশৰ পৰা আমি সৰল ৰূপলৈ লৈ যাম দেখো s by 3 আছে হলে প্লাস t by 2 equal 6 দেখো দুইটাতে থকা সংখ্যা কিটা আমি পূৰণ লম দুইটাতে কি সংখ্যা আছে গুটে কিটাতে কি আমি লব পাৰো এই গুটে কিটাৰ পৰা এনেকুৱা কি সংখ্যা লব পাৰো চোৱা 6 টো লব পাৰিবা 6 টো ললে চোৱা 6 টো গুটে কিটাকে পূৰণ কৰিব লাগিব এটাক নহয় দুটাক নহয় কাৰণ তিনটা আছে তিনটাকে আমি 6 টোৱে পূৰণ কৰি লব পাৰো কাৰণ 6 গুটে কিটাকে পূৰণ গৈ আছে গুটে 6 ৰ লগত আমি s by 3 টো পূৰণ কৰি লম প্লাস আকৌ 6 ৰ লগত t by 2 টো পূৰণ কৰিম আৰু ইফালে আছিল আমাৰ 6 ৰ লগত 6 টো পূৰণ কৰি দিলো এতিয়া চোৱা সদায় তলৰ সংখ্যাটোৱে আমি ওপৰৰ সংখ্যাটোক পূৰণ থাকিলে আমি কি কৰিব পাৰো হৰণ কৰিব পাৰো 3 এ 6 ক যদি হৰণ কৰি দিও আমি কি পাম 2 পাম 3 এ 6 হৰণ কৰিলে 2 পাম আৰু ইফালে আছিল 2 আৰু 6 তলত আছিল 2 ওপৰত আছিল 6 এটা 2 এ যদি 6 হৰণ কৰো আমি কিমান পাম 3 পাম ইফালে তো পূৰণ আছে এটা পূৰণ কৰি দিম 6 ৰ লগত 6 ইফালে কি থাকি গল 2 পূৰণ s গতিকে 2 ৰ লগত s পূৰণ কৰিলে 2s ইফালে থাকি গল 3 পূৰণ t 3t অলনে তাৰপিছত থাকিলে 6 পূৰণ 6 গতিকে 6 ৰ লগত 6 পূৰণ কৰিলে কিমান পাবা 36 কলে হৈ গল আৰু এতিয়া আমি ইয়াক নাম দিব পাৰো সমীকৰণ 2 ঠিক আছে নেক্সট স্টেপলৈ যাম এতিয়া ইয়াৰ পিছত আমি কি লও সদায় সমীকৰণ একটো লবা সমীকৰণ একটো এতিয়া আমি লম সমীকৰণ 1 ৰ পৰা সমীকৰণ 1 ৰ পৰা সমীকৰণ 1 টো জি আছে হেতু আমি এটা উঠাই আনিম s - t equal 3 মই এটা কৈছিলো তোমাক অলৰেডি এক নম্বৰত কৈ গলো যে s টো ৰাখিব পৰা t টো যিকোনো এটা চলক ৰাখিব পৰা আমি s টো ৰাখি দিলো ইফালে আছিল 3 এটো মাইনাসত আছিল t টো আমি ইফালে লৈ গলে প্লাস 3 হৈ গল প্লাস t মোৰ আকৌ প্লাস আৰু t টো একে অলপ দেখিবলৈ একে লাগে কোৰে তাত খেলি মিল নহয় এটো হৈছে প্লাস টো হৈছে t ইয়াৰ আমি নাম দি দিম সমীকৰণ 3 সমীকৰণ 3 দি দিলো এতিয়া সমীকৰণ 3 ৰ পৰা আমি পালো s ৰ মান t 3 plus t হয়নে এতিয়া s ৰ মানটো সমীকৰণ 2 ত বহাই দিবা s ৰ মান 2 ত বহাই পাওঁ s ৰ মান 2 ত বহাই পাওঁ 2 টো কি আছিল 2s plus 3t equal 36 তেছৱা
য'ত s আছে আমি তাত 2 টো লগত s টো কি হৈছে পূৰণ 2 টো লগত s টো পূৰণ হৈ আছে গতিকে আমি পূৰণ নিদি ব্ৰেকেটো দিব পাৰোঁ ব্ৰেকেট মানে পূৰণ বুজায় গতিকে ব্ৰেকেটত আমি লিখিম s ৰ মানটো যেহেতু দিয়া আছে 3 + t গতিকে s ৰ ঠাইত আমি কি লিখিম 3 + t এফালে কি আছিলে প্লাস 3t আৰু ইকুৱেল 36 হলনে একেলগে হৈ গ'ল এতিয়া কি হৈছে ব্ৰেকেটৰ ভিতৰত আছে 3 + t আৰু বাহিৰত আছে 2 টো আমি এই দুইটাকে পূৰণ কৰিব লাগিব প্ৰথম 2 টো লগত 3 টো পূৰণ কৰিম 2 3 গুণ কিমান 6 প্লাস আছিলে প্লাস দিলো 2 লগত t পূৰণ কৰিলে 2t হলনে এফালে আছিলে প্লাস 3t এটো আছিলে 36 এটা চোৱা সংখ্যা আছিলে 6 এফালে সংখ্যা আছিলে 36 সংখ্যা বলে সংখ্যা যোগ বিয়োগ হ'ব গতিকে 2t লগত 3t যদি যোগ কৰি দিও কিমান হ'ব 5t এফালে আছিলে +6 আৰু ইফালে লৈ যোৱা -6 হৈ গ'ল এফালে আছিলে 5t 36 হ'ব 6 মাইনাস কৰি দিয়া 30 পাম এতিয়া 5 to t লগত কি হৈছে পূৰণ গতিকে 5 টো আমি সংখ্যা ফালে লৈ যাওঁচোন 30 ফালে লৈ যাওঁ এটো পূৰণ হৈ আছে আৰু ইটো সাইডত লৈ গলে কি হ'ব হৰণ পূৰণ থাকিলে ইটো সাইডত লৈ গলে হৰণ হৈ যায় 5 এ 30 ক যদি হৰণ কৰো কিমান হ'ব 6 5 এ 30 ক হৰণ কৰিলে হয় 6 এটা আমি t মান পাই গলো 6 আৰু এতিয়া আমাৰ পাবলে কি বাকি আছে s ৰ মান গতিকে s ৰ মানটো কেনেকৈ উলিয়াম এটা t মান যত পালো t ৰ মান 3 ত বহাই দিবা t ৰ মান 3 ত বহুৱাই পাও t ৰ মানটো 3 ত বহুৱাই দিবা t মান 3 ত বহুৱাই পাও এতিয়া 3 ৰুট কি আছিল s = 3 + t এটো লৈ লবা s = 3 + t এটা t জেগাত এটো + t জেগাত আমি কিমান পালো 6 টো বহাই দিয়া 3 লগত 6 প্লাস কৰিলে কিমান হ'ব 9 এতিয়া আমাৰ s মান ওলাই গ'ল আৰু t মানটো ওলাই গ'ল আমাৰ সমীকৰণটো সমাধান হৈ গ'ল এটাকে s = 9 t = 6 এটো চোৱা এটোৱে তোমালোকৰ সমীকৰণ আৰু ইয়াৰ সমাধান ওলাই গ'ল s ৰ মান 9 আৰু t মান 6 প্ৰিয় ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ 3 নম্বৰ কোৱেশ্চনটো এই 4 নম্বৰটো কৰাৰ পিছত কৰি দিম এতিয়া যেহেতু 4 নম্বৰটো দশমিকত আছে গতিকে দশমিকতনো কেনেদৰে প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰে সেইটো তোমালোকে চাই লোৱা সেই কাৰণে তোমালোকক 3 নম্বৰ ঠাইত এতিয়া মই 4 নম্বৰটো কোৱাই দিছো 4 নম্বৰটো কোৱাৰ পিছত মই তোমালোকক 3 নম্বৰটো কৰি দিম এটা চাই লোৱা তোমালোকে প্ৰথমে কি কৰিব লাগিব চোৱা প্ৰথম আমাৰ সমীকৰণটো আছিল 0.2x প্লাস 0.3y = 1.3 হয়নে এতিয়া এটো দশমিকত আছে আমি দশমিকটো উঠাবলৈ চেষ্টা কৰিম যদি গুটেকিটা চোৱাচোন গুটেকিটা দশমিকটো এটা সংখ্যা আগত আছে সদায় চোৱা দশমিকৰ এটা আগত আছে চোৱা গুটেকিটাতে এটা আগত আছে গতিকে কি কৰিবা এটা আগত যদি দশমিক থাকে গুটেকিটাতে তেতিয়া 10 এৰে গুটেকিটাক পূৰণ কৰি দিবা 10 এৰে পূৰণ কৰি দিলে গুটেকিটাৰ পৰা দশমিকটো আঁতৰি গুচি যাব এতিয়া তোমালোকে 10 এৰে এটো পূৰণ কৰি চাবা প্ৰথম আমি 10 এৰে কৰি চাম এটা আগত আছে যেন 10 এৰে কৰিম যদি দুটা আগত থাকিলে দেন আমি 100 এৰে পূৰণ কৰিলোহেঁতেন এতিয়া 10 এৰে কৰি চাবা 10 * 0.2x আকৌ ইয়াকো 10 এ কৰিব লাগিব 10 * 0.3 এটো কৰিম 1.3 * 10 এটা পূৰণ কৰি দিয়া 10 ৰ লগত 0.2 যদি পূৰণ কৰি দিয়া কি হ'ব 2x প্লাস 10 ৰ লগত 0.3 পূৰণ কৰি দিয়া কি পাবা 3 লগত y থাকি গৈছিলে ইয়াত হ'ব 3y এতিয়া 1.3 লগত 10 পূৰণ কৰি চোৱা কি হ'ব 1.3 লগত 10 পূৰণ কৰিলে 13 এতিয়া সমীকৰণ ইয়াক আমি 1 দি দিলো দ্বিতীয়টো আমাৰ দ্বিতীয়তে আছিলে 0.4x plus 0.5y = 2.3 ইয়াতো গুটেকিটা আগতে এটা দশমিক আছে গুটেকিটা এটা সংখ্যা আগত দশমিক আছে চোৱা 0.4 0.5 2.3 গৰি ইয়াকো 10 এৰে পূৰণ কৰিবা 10 * 0.4x ইয়াকো 10 এ কৰিবা 10 * 0.5y
2.3 into 10 এটা 10 এৰে 0.4x পূৰণ কৰিলে কি হ'ব 4x পূৰণ কৰিছোৱা 10 এৰে 0.5y পূৰণ কৰিছোৱা কিমান পাবা 5y 2.3 10 এৰে পূৰণ কৰিছোৱা আমি পাম 23 তোমালোকে দশমিকত কেনেকৈ পূৰণ কৰিব লাগে জানাই গতিকে ইয়াৰ আমি সমীকৰণ নাম দি দিম 2 এটা তোমালোকে জানাই যে প্ৰতিস্থাপন পদ্ধতিত নেক্সট স্টেপটো কি হয় প্ৰথম আমি সমীকৰণ 1 ৰ পৰা সমীকৰণ 1 ৰ পৰা আমি লম সমীকৰণ 1 ৰ পৰা চোৱা সমীকৰণ 1 টো কি আছিল 2x + 3y = 13 2x + 3y = 13 ইয়াৰ পৰা যিকোনো এটা মান তোমালোকে ৰাখি লব পাৰা প্ৰথম 2x টো ৰাখি দিলো তো প্লাছত আছিল এফালে গুচি যাব তো প্লাছত আছিল এফালে আহিলে মাইনাস হৈ যাব 2 টো x ৰ লগত পূৰণ হৈ আছে আমি ইটো সাইডে লৈ যাম কি হৈ যাব হৰণ হৈ যাব 13 - 3y / 2 হলনে এটা x ৰ মানটো আমি পাই গলো x ৰ মান পোৱাৰ পিছত আমি কি কৰিম x ৰ মান আমি 2 নম্বৰ সমীকৰণটোত বহাই দিম 2 ত বহুৱাই পাওঁ x ৰ মান 2 ত বহুৱাই পাওঁ 2 নম্বৰ সমীকৰণটো কি আছিল 4x + 5y = 23 4x + 5y = 23 x কত আছে দেখিছানে 4x এতিয়া 4 ৰ লগত x টো কি হৈছে পূৰণ গতিকে ব্ৰেকেট দিলো x ৰ মান কিমান আছিল 13 - 3y / 2 এটো বহাই লবা 13 - 3y / 2 হলনে কলকে হৈ গল x ৰ জায়গাত আমি 13 - 3y / 2 টো বহাই ললো এটা প্লাস 5y আছিল এফালে আছিল আমাৰ 23 এতিয়া তোমালোকে চোৱা 4 into 13 - 3y = 2 plus 5y = 23 এটা 2 টো সাইলত কি হৈছে তো আমি কি কৰিব পাৰো হৰণ কৰিব পাৰো 4 2 এ 4 হৰণ কৰি দিয়া 2 পালো এটা 2 টো লগত এই দুটা সংখ্যা কি হ'ব পূৰণ হ'ব 2 টো লগত এই দুটা সংখ্যা আমাৰ পূৰণ হ'ব 2 টো লগত এইগিটা সংখ্যা আমাৰ পূৰণ হ'ব 2 into 13 - 3y plus 5y = 23 ঠিক আছে তে কি কইম 2 13 26 2 3 গুণ 6y এফালে আছিল 5y এফালে হল = 23 দেখোৱা এতিয়া -6y plus 5y গতিকে মাইনাস এ প্লাস এ কি হয় -6y পৰা 5y গুছি গলে কিমান হয় 1y আৰু ডাঙৰ সংখ্যা কোনটো 6y নে 5y 6y গতিকে 6y আগত কি চিন আছে মাইনাস এডল মাইনাস লৈ আহিলো ইকুৱেল এটা 26 টো এটো প্লাসত আছে আগত আমি সংখ্যা ফালে লৈ যাও সংখ্যাটো আছিল 23 প্লাস 26 ইফালে লৈ যদি লৈ আহো -26 এতিয়া 23 পৰা -26 যদি মাইনাস কৰি দিও কিমান হ'ব -3 ডাঙৰ আগত থকা চিনডাল আহিব এতিয়া এফালেও মাইনাস এফালেও মাইনাস গতিকে মাইনাসে মাইনাসে কটা গল কি হল y = 3 আমি y মান এটা পাই গলো তাৰ পিছত নেক্সট স্টেপত আমি উলিয়াব লাগিব আমাৰটো x ৰ মানটো উলিয়াবলৈ আছে গতিকে x ৰ মান উলিয়াম এতিয়া y ৰ মান যেটো পালো y ৰ মান 3 ত বহাই দিবা y ৰ মান 3 ত বহুৱাই পাওঁ y ৰ মান 3 ত বহুৱাই পাওঁ y ৰ মান 3 ত বহাই দিবা y ৰ মান 3 ত বহুৱাই পাওঁ ঠিক আছে 3 টো কি আছিল চোৱা তোমালকে 3 টো আছিল আমাৰ 3 নম্বৰ সমীকৰণটো আমি দিয়াই নাছিলো এটো 3 নম্বৰ সমীকৰণ 3 নম্বৰটো আছিল 13 - 3y = 2 13 - 3y / 2 এটা চোৱা এটো আমাৰ 3 নম্বৰ সমীকৰণ আছিল 3 নম্বৰ সমীকৰণটোত আমি y মানটো বহাই লম কাৰণ y মানটো উলাই গল ইতিমধ্যে গতিকে 13 - 3 টো y লত কি আছে পূৰণ গতিকে পূৰণ y মানে কিমান পাইছিলা এতিয়া চোৱা y মানে কিমান পাইছিলা y মানে আমি = 3 মানে y মানে 3 পালো এতিয়া 3 টো আমি বহাই দিম ইয়াত y ৰ জায়গাত বহাই দিম 3 লগত পূৰণ হৈছে কিমান পাইছো 3 এফালে আছিল 2
13 আছিলে মাইনাছ 3 ইনটু 3 কিমান হ'ব 9 বাই 2 13 পৰা 9 যদি মাইনাছ কৰি দিওঁ কি হ'ব 4 এফালে হৰণ আছিলে 2 এতিয়া 2 4ক ডিভাইড কৰিলে বা হৰণ কৰিলে কিমান পাম 2 পাম এতিয়া আমি পাই গ'লো 2 এটাকে আমি x ৰ মানো পালো y মানো পালো x ৰ মান কিমান পালো 2 আৰু y মান কি পালো 3 এতিয়া আমাৰ 4 নম্বৰ সমীকৰণটো সমাধান হৈ গ'ল এটা মন দি তোমালোকে ভালদৰে চাবা